লঘুণ একোকে নাখালো আজি আছে যদি লৈ আহা পোলাও মাংস জীৱনত ফাৰ্ষ্ট টাইম কাৰোবাৰ ঘৰত নিমন্ত্ৰণ পাইছো হেল্ল' গাইছ মই কনক দিনটো আজি সময় প্ৰায় বহুতখিনি হ'ল কিন্তু যাৰ ঘৰত নিমন্ত্ৰণ আছে তেখেতৰ ফোন অহা নাই এইটো হৈছে 6 গিলাচ গোটেই দিনটো আজি পানী খাই থাকিল নিমন্ত্ৰণত কি কি আছে মই এতিয়া গম পাই গলো মই বোলো ৰ কেল তাতে আৰু দিনটো লঘুণ লগতে পুচাপ চাওঁতে চাওঁতে ফোনটো আহি গ'ল হৈ গ'ল বোলে ৰেডি মই বোলো ৰ যায়ে এতিয়া লঘুণ বুলি ক'লে অকল মই ৰাখা নাই আমাৰ গোটেই টিমটো ৰাখিছে আপোনালোকতো আমি কোৱা নাই আমি কিহৰ কাৰণে লঘুণ ৰাখিছো আপুনি গেছ কৰক আজি আছে মাৰ্চত 21 তাৰিখ ৰুম দেখাবা আমাৰ কেণ্ডেল পেঞ্চন খুলি আৰু আমি গোটেই লঘুণ টিমটো হৈ গ'লো ঈদ খাবলৈ ৰেডি এনে জীৱনত ফাৰ্ষ্ট টাইম যে ঈদ খাব আহিছো নাজানো যে এই এক্সপিৰিয়েঞ্চটো উঠাব পাৰিম লাহে লাহেকে বস্তুবোৰ আনা ষ্টাৰ্ট খাদ্য দেখাবা পেণ্টটো আৰু খুলিল কিন্তু মই বোলো হৈছে আৰু এবাৰ কি কৰে ঠিক নাই কেনে খাবা আহিছা বুলি সময়ৰ প্ৰতি ধ্যান ৰাখি এনে আমি খাদ্যবোৰ লাহে লাহেকৈ খোৱা ষ্টাৰ্ট কিন্তু ষ্টাৰ্ট দিছিলো শেষ হৈ গ'ল আৰু মেইন পৰম্পৰা আহিছে এই পৰম্পৰাবোৰ নিৰ্ভৰ কৰি কিনে আমি এতিয়া অলপ যুদ্ধ কৰিম কিন্তু এই যুদ্ধত ৰাম আৰু লক্ষ্মণ নাই তাৰপিছত হাঁহি ধেমালিৰ মাজে আমি অলপ চবে নিজৰ নিজৰ কথাবোৰ ওলাই আছে মনৰ চবে নিজৰ নিজৰ মনৰ পৰা পচন্দিতা কথা ওলাই আছে কিন্তু বিলনীত আকৌ মই মোৰ কাহিখন ভৰ্তি কৰাই কাৰণে বেলেগৰ আজিৰ স্পেচিয়েল থেংকছটো হ'ল আমাৰ ইনামুল যাৰ ঘৰত আমি ঈদ খাব গৈছিলো